এই ঠিকাদারের বাপেকে দিয়ে আছে নাকি 100 টাকাটো কোনবা পকেটত সোমাই দিয়ে আছে নাকি এই চুক মারা নিয়াতে যে রাস্তা বন্ধ হয়েছে যাতায়াত কত আৰু কেনেকুৱা বন্ধ হৈছে যাতায়াত চাওক আজি আমাৰ এই প্ৰতিবেদন কিয়নো বানপানীৰ পাছত ৰংগিয়াত বন্ধ হৈছে যাতায়াত ৰংগিয়াত প্ৰলয়ংকাৰী বানে ছিঙিলে এটা পথ ৰংগিয়াৰ বৰগুলি পথটি বানপানীৰ ফলত সম্পূৰ্ণৰূপে ছিঙি বন্ধ হৈ পৰিছে যাতায়াত স্কুলীয়া ছাত্ৰ ছাত্ৰী চিকিৎসাৰ বাবে আহিবলগীয়া লোকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ইয়া দেখিবলৈ পাইছে যে ৰংগিয়াত বৰগুলিত বানপানীৰ ফলত সম্পূৰ্ণৰূপে ছিঙি বন্ধ হৈছে যাতায়াত স্কুলীয়া ছাত্ৰ ছাত্ৰী চিকিৎসাৰ বাবে আহিবলগীয়া লোকসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে বিটিআৰৰ অধীনস্থ এই পথটি প্ৰতি বছৰে বছৰে এনেদৰে বানে উঠুৱাই নিয়ে বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৰাইজৰ মতে ক'লে এবাৰ ৰাইজৰ মতে হ'ব লাগিব কামবিলাক ঠিকাদাৰৰ মতে নহ'ব আৰু ৰাস্তাটো ভালকে বনাই দিব লাগিব আমি ঠিকাদাৰক কৈছো আৰু ঠিকাদাৰৰ মতে নহ'ব ৰাইজে যি কয় সেই কৰিব লাগিব প্ৰত্যেক বছৰে ভাঙি ভাঙি যায় ৰাস্তাবিলাক ভাল নহয় ফাং ফুং কৰি থৈ যায় এনেকৈ হ'ব নেকি স্কুল চলি আহিব নোৱাৰে পৰীক্ষা চলি আছে এক্সাম চলি আছে স্কুল চলিৰ পৰীক্ষা দিব পৰা নাই ল'ৰা ছোৱালী যাবই পৰা নাই কিমান বেপাৰ বাণিজ্য বন্ধ হৈ আছে দুখীয়া মানুহ এইবিলাক খেতিয়কে মানুহ চাকৰি কৰা মানুহটো নাই তেখেতসকলে পানীত ডুবি আছে একদম খবৰে নলয় এই ৰাস্তা ঘাটৰ কাৰণে ৰাস্তাটো ভাঙাৰ পাছত কোনোবা বাইক লৈ আহি আছে কোনোবা গাড়ী লৈ আহি আছে পিলপিলি লৈ আহি আছে এই পেচেঞ্জাৰ গিলা কোনোবা গুৰেশ্বৰ যাৱা কোনোবা তামুলপুৰ যাৱা নাগৰিজুলি যাৱা কুমৰিকাটা যাৱা এই ইয়াতে নুমাই দি পেলাই গাড়ী গিলা ৰিটাৰ্ণ কৰি আছে গম পাইছে না সেই পেচেঞ্জাৰ গিলা ইয়াতে এইখিনি জাগা কোনোবা পাৰ হলি 100 টকাত পাৰ হ'ব লাগে এই ঠিকাদাৰে বাপেকে দিয়ে আছে নেকি 100 টকাটো কোনোবা পকেটত সোমাই দি আছে নেকি এই চুক মাৰা নিয়াতে যে ৰাস্তা আমি কালবারে কি করি না কালবারে কাম না দেতো আমার রাজ্যের মধ্যে কাম হওয়া লাগে এবার রাইজের মতে কাম হবো কিন্তু হে তোর মতে কাম না ঠিকাদারের মতে না বলে নহব ৰাইজৰ মতে হ'ব লোক নিৰ্মাণ বিভাগ কি বিটিআৰৰ প্ৰশাসনকাৰীৰ কাণ সাৰ নাই বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে যাৰ ফলত জাঙুৰ খাই উঠিছে বৃহত্তৰ অঞ্চলৰ ৰাইজ এই পথছোৱাত ৰাইজৰ মতে কাম কৰিব লাগিব বুলি সকিয়নি দিছে স্থানীয় ৰাইজে আনকি সাধাৰণ কালভাৰ্ট বহুৱাই দায়িত্ব সামৰি পৰিস্থিতি ভয়াৱহ হ'ব বুলি হুংকাৰ দিয়ে স্থানীয় ৰাইজে আনকি সাধাৰণ কালভাৰ্ট বহুৱাই দায়িত্ব সামৰিলে পৰিস্থিতি ভয়াৱহ হ'ব বুলি হুংকাৰ দিয়ে স্থানীয় ৰাইজে ইয়া দেখিবলৈ পাইছে ৰংগিয়াৰ বৰগুলি পথ বানপানীৰ ফলত সম্পূৰ্ণৰূপে ছিঙি বন্ধ হৈ পৰিছে শ শ ছাত্ৰ ছাত্ৰীৰ যাতায়াত বন্ধ হৈছে বৰ্তমান প্ৰতি বছৰৰ বানৰ ফলত এইদৰে পথটো উঠুৱাই নিয়ে প্ৰলয়ংকাৰী বানে যাৰ ফলত খুব উজাৰিছে স্থানীয় ৰাইজে আৰু খুব উজাৰি কৈছে যে এই পথছোৱা ৰাইজৰ মতে কাম কৰিব লাগিব বুলি সকিয়নি দিছে স্থানীয় ৰাইজে এবার রাইজের মতে কাম হবো কিন্তু হে তোর মতে কাম না